Bajaj constituency है श्री Johnny Dimu. Number 19 Thansari constituency है श्रीमती Tinutama Hassan. Number 26 Hassan constituency है श्री Amar Singh Tiswal. Number 21 Borjan constituency है श्री Surya Rama. Number 22 Sarvana constituency है श्री Padam Therapy. Number 23 Bogajam constituency है श्री Mantulia Dekia Kupon. Number 24 Devpali constituency है श्री Chavan Kumar Telinga. Number 25 Nili constituency है श्री Jagadish Ravi. Number 26 Milapur constituency है श्री Richard Ravi. Normalmente similis sendiri awam pentesengan India lawan bagi India constitution akan ningat konten koi konto bagi ni kan mengatakan koi aturan jadi apa peten lain konto Tang Lai Tang, AMP, ang namanya PMCB Tensi.
Mary Aron Kesengkan India Aron Mate Indian Constitution Akan Ning Akropen Roy Ponpo Lapen Milikan Nangkaten Toy Akuan Miri Ahok Peten Ten Ponpo Abro Dilihat lagi Kabuono Mas Kausil dibuka warga Abang ni CFN Langje Cepat Blau Mini Aropen Kesehatan Indian Arop Mati Indian Constitution Harkat Ningan Lapen Roypoko Lapen Milipan Napatan Kong Peratu Lan Mini Aropen Yang Toko Karun Ini abang pesiskan Indian abang Indian Constitution akan ni nak konflik, kau kalau ini kan nak kalian kuat, ini awak kalian konflik pada. নির্বাচিত সদস্যবাদ আখি প্ৰতিজ্ঞা কৰি কওঁ যে মই আইনসন্মতভাৱে স্থাপিত ভাৰতীয় সংবিধানৰ প্ৰতি সত্যতা আৰু অনুকূলতা স্বীকাৰ কৰি আৰু মোৰ ওপৰত যি কৰ্তব্য ন্যাস কৰে তাক মই বিশ্বাস আৰু আস্থাৰ সৈতে পালন কৰিম। নমস্কাৰ। Wajib keluarga Karbi Anggam Autonomous Council Pinutkan Baik Tan Abang Tu Anam Amen Pen Semidengsi Nili Aron Pen Kesengkan India Aron Mate Indian Constitution Afan Ing Aklong Pen Roy Konko Lapen Nili Pan Nang Pek Lem Toy Artuan Nili Pek Pen Lem Konko Kardang Namaskar। Kami mau Council ini akan mampu armament semidengsi jadi armament kesehatan India aron mati Indian Constitution apa ini aku mungkin berkumpul tapi ini kan mengapa kau akuan di armament level tu Kardang Namaskar। Hari Abidik Pro Karbi Autonomous Council menutamakan karena memainkan semidengsi diri Aropen Kesengkan India Aromate Indian Constitution apa niat Aropen Proyekku Aropen jadi pak nampaknya kau Arpan jadi Aropen dan Premoniku kalau
তাতে ৰখত মই একেলগে কৈ যাম একেলগে ডিচিপ্লিনত ৰখি Those people who have died, they have already received their compensation. যোৱাকালি কামপুৰত আমাৰ অচি ডেকা ল'ৰা আৰু এজন জোৱান যোৱা নিশা ৰেস্কিউ অভিযানত থাকোঁতে তেওঁলোকৰ মৃত্যু হয়, সলিল সমাধি হয়। অৱশ্যে অচিৰ মই ৰাতিপুৱালৈকে খবৰ কৰি থকালৈকে শৰীৰটো বিচাৰি পোৱা হোৱা নাছিল, কিন্তু ইমান বাঢ়নি পানী কিমান দূৰ আমি তেওঁক সশৰীৰে পাওঁ তাতো এটা সন্দেহ আছে। যি নহওক আমি দুয়োগৰাকী বিশেষকৈ তেওঁলোকৰ ভৱিষ্যত বা তেওঁলোকে কেনেকৈ আমি তেওঁলোকক বিচাৰি পাব পাৰোঁ আৰু যিজন জোৱানক আমি বিচাৰি পালোঁ তেওঁক কেনেকৈ আমি সসন্মানে বিদায় দিব পাৰোঁ, তেওঁৰ নশ্বৰ দেহক আমি বিদায় দিব পাৰোঁ, তাৰ বাবে অসম আৰক্ষীয়ে কামত ব্ৰতী হৈ আছে। মই আজি বানমন্ত্ৰী পীযুষ হাজৰিকাকো তেখেতসকলক আৰক্ষীক লগ কৰি সমবেদনা জ্ঞাপন কৰাৰ বাবে অনুৰোধ কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত চৰকাৰে তেওঁলোকক সকলো প্ৰকাৰে সহায় সাহায্য কৰিব। সাংবাদিক বন্ধু বান্ধৱীসকল, আজি কাৰ্বি আলম স্বায়ত্তশাসিত পৰিষদৰ 26 গৰাকী নিৰ্বাচিত সদস্যই অসমৰ মহামান্য ৰাজ্যপাল ডক্টৰ জগদীশ মুখীৰ সন্মুখত শপত বাক্য পাঠ কৰে আৰু আনুষ্ঠানিকভাৱে নৱনিৰ্বাচিত স্বায়ত্তশাসিত পৰিষদখনে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে তেওঁলোকৰ বৈঠকত মুখ্য কাৰ্যবাহী সদস্যজন নিৰ্বাচিত কৰিব আৰু মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ অনুমোদনত ৰাজ্যপাল মহোদয়ে অন্যান্য EM-সকলক নিযুক্তি কৰিব। প্ৰথমবাৰৰ বাবে কাৰ্বি আলঙত মহামান্য ৰাজ্যপাল মহোদয়ৰ উপস্থিতিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানে ৰাজনৈতিক, সামাজিক আৰু ভৌগোলিক দিশৰ পৰা কাৰ্বি আলম স্বায়ত্তশাসিত পৰিষদক এক নতুন উচ্চতালৈ লৈ গ'ল বুলি অভিহিত কৰিব পাৰি। মই এই আপাহতে পুনৰ এবাৰ কাৰ্বি আলমবাসী ৰাইজক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি দেখুওৱা অকুণ্ঠ সহায় সহযোগিতাৰ বাবে আকৌ এবাৰ মই প্ৰণাম জনাইছোঁ আৰু নিৰ্বাচনৰ সময়ত দিয়া আমি প্ৰতিটো প্ৰতিশ্ৰুতি পালনৰ বাবে দায়বদ্ধ থাকিম বুলি আকৌ এবাৰ অৱগত কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক টেলিফোন কৰিছে। আজি ৰাতিপুৱা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই টেলিফোন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ গোটেইকেইটা সংস্থা, ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা, ইণ্ডিয়ান ৰেলৱেৰ পৰা, ইণ্ডিয়ান আৰ্মিৰ পৰা সকলোৱে হাতে কামে লাগি আছে। যিমান পুঁজিৰ প্ৰয়োজন, পুঁজিৰ কোনো অসুবিধা নাই ৰিলিফ আৰু ৰেস্কিউৰ কাৰণে। আৰু এই গোটেই আজি যে 1 লাখ লিটাৰকৈ পেট্ৰল ডিজেল আমি বৰাক উপত্যকাত লৈ যাব পাৰিছোঁ, ইণ্ডিয়ান আৰ্মিৰ ইমানকেইটা কলাম ৰেস্কিউ অভিযানত লাগি আছে, এয়াৰফ'ৰ্চ, NDRF, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে, এই গোটেইবিলাক সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশৰ বাবে।
আপোনালোকে সকলোৱে জানে যে বৰ্তমান আমাৰ ৰাজ্যখনক বানে জুৰুলা কৰি ৰাখিছে। ৰাজ্যখনৰ এক প্ৰকাৰ ক'ব গ'লে আজিৰ দিনটোত কাৰ্বি আলং জিলাক বাদ দি সকলোকেইখন জিলাই বানত আক্ৰান্ত হৈ আছে। বৰাক উপত্যকাৰ এক প্ৰকাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বিচ্ছিন্ন হৈ আছে। নামনি অসমৰ আৰু নগাঁও মৰিগাঁও জিলাৰ কেইবাখনো গাঁও প্ৰায় 2000ৰ অধিক গাঁও জলমগ্ন হৈ আছে। আমি ৰাজ্য চৰকাৰে এই বানত আক্ৰান্ত ৰাইজক সহায় সহযোগিতা কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰচেষ্টা চলাই আছোঁ। অহাকালি ইণ্ডিয়ান এয়াৰফ'ৰ্চে প্ৰথমবাৰৰ বাবে 1 লাখ লিটাৰ ডিজেল পেট্ৰল লৈ শিলচৰলৈকে বিশেষ বিমান চলাব। আগতে ইমান ডাঙৰ অসমৰ ইতিহাসত এয়াৰ ড্ৰপিং ইমান বৃহৎ পৰিমাণে কেতিয়াও হোৱা নাছিলে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেও বিশেষ ৰিলিফ ট্ৰেইন চলাবৰ বাবে তেওঁলোকে আমাক আগ্ৰহ প্ৰকাশ কৰিছে। উপায়ুক্তসকলে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেকো ব্যৱহাৰ কৰিব। ইণ্ডিয়ান আৰ্মিৰ কেইবাটাও কলামে ৰিলিফ আৰু ৰেস্কিউ অভিযানত লাগি আছে। NDRF, SDRF, ৰাজ্য চৰকাৰৰ সমস্ত বিভাগসমূহ আৰু বিভিন্ন সমাজ সচেতন সংস্থা আৰু ব্যক্তিয়ে ৰিলিফ আৰু ৰেস্কিউ অভিযানত লাগি আছে আৰু আমি নিশ্চিত যে আমি নিশ্চয় এই সংকটৰ কালটো অতিবাহিত কৰিম। মেডিকেল কলেজ এতিয়াই যাব নোৱাৰে, তাৰ পৰ্যায় আছে। প্ৰথমতে MBBS হয়, MBBSৰ ফাইনেল বেটছ ওলায়, তাৰপিছত তাত পোষ্ট গ্ৰেজুৱেট হয়, পোষ্ট গ্ৰেজুৱেটৰ পৰা ছুপাৰ স্পেচিয়েলিটি হয়। After such a massive mandate, I think the immediate task of the Karbi Anglong Council will to give complete facilities for health and education, road connectivity, and they must ensure that all the programs of Government of India is implemented in Karbi Anglong without any corruption. যেতিয়া দুখন জিলা থাকে তেতিয়ালে এইটো টেৰিটৰিয়েল কাউন্সিল বুলিও কয়। আগত যিহেতু এখন জিলা আছিল সেইকাৰণে অট'নমাছ কাউন্সিল কৈছিলে। যেনেকৈ BTRত এখনতকৈ বেছি জিলাৰ কাৰণে টেৰিটৰিয়েল কাউন্সিল বুলি কয়, বৰ্তমান কাৰ্বি আলং টেৰিটৰিয়েল কাউন্সিলে। কিন্তু নাম বদলাবৰ কাৰণে সংবিধান সংশোধনী লাগে। আমাৰ এটা বিশেষ সংবিধান সংশোধনী বৰ্তমান সংসদৰ বিবেচনাধীন হৈ আছে। তাতে আমি যি ধৰণে নামাকৰণ কৰিব খোজো কাৰ্বি ৰাইজে তেনেকৈ কৰিব পাৰি। মানে তেওঁলোকৰ মতে অসমত বানপানী, ভূটানৰ পানী একোৱে সমস্যা নহয়, ছুপাৰ চাকাৰে সমস্যা। এই মানসিকতাৰ কাৰণে তেওঁলোকে য'তে যায় মানুহে তেওঁলোকক ৰসগোল্লা খুৱাই দিয়ে।